আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম। অঁ, লক্ষীমিলেহে ফোন এটা কৰোঁ। কিনো কৈছে তাহাঁতি সুধোঁ, খবৰ এটাকে লওঁ। অঁ, হেল্ল' লক্ষীমি। অঁ, কি কৰিছ? এয়া মই ভাতকেইটা খাই আহি বিছনাখনতে এনেই মোবাইলটোকে চাই আছিলোঁ। অঁ, তই কি কৰিছ? অঁ, কবিতা লিখিছ? কিহৰ ওপৰত? দেশৰ ওপৰত? ঐ আই, তয়ো এই জেললৈ যাবলৈ মন গৈছে নিহে? এইবোৰ লিখিবলৈ এৰি দে দেই। দেখিছ নাই কালি কি হ'ল? দীপজ্যোতি সেয়া ৰাতিখনে উঠাই লৈ গুচি গ'ল। পুলিচেই নিছে নে এতিয়া বেলেগ কোনোবাই নিছে, একো ধৰিবগৈ নোৱাৰি। আজিকালি এইবোৰ লিখা দিন গ'ল বুজিছ। মানুহৰ বাক স্বাধীনতা বোলা বস্তুটো এতিয়া আৰু নাই আৰু। এইবোৰ লিখি পেলাই নিজৰ বিপদ মাতি আনিবি দেই তই। শুন, তোক মই বান্ধৱী হিচাপে উপদেশ এটা দিওঁ। তই এই দেশৰ ওপৰত, জাতিৰ ওপৰত এইবোৰ লিখিবলৈ এৰি দে, নহ'লে জেল পাবিগৈ বুজিছ। ৰাতি কেতিয়া নি উঠাই নিবহি গমকে নাপাবি। বাদ দে বুজিছ। এতিয়া এইবোৰ লিখা দিন নাই আৰু। দেশখন আৰু ৰখাতলৈ গ'ল আৰু। বাৰু হ'ব দে, তই মুঠতে এইবোৰ লিখা এৰি দে। সেই বেলেগ কিবা লিখ, এই প্ৰেমৰ কবিতা লিখ, বেলেগ কিবা লিখ দেই। হ'ব বাৰু দে, মই ফোনটো থওঁ। অঁ, ঠিক আছে বাৰু, হ'ব বাৰু। মই মাৰ ওচৰৰ পৰা আহোঁগৈ। ভাতনো কি হৈছে সুধি আহোঁ, ভোকো লাগিছে। ভাত কেইটামান খাইহে দিমগৈ আৰু। মা, অ' মা, কি কৰিছা অ'? মোৰ বৰ ভোক লাগিছে, ভাতকেইটা দিয়া। অঁ, আজি মহাৰাণী ভোক লাগিলে যে, কথাটোনো কি? মোবাইল টিপি আমনি লাগিলে নি? নে মোবাইলত চাৰ্জ নাই? মোবাইল টিপি আমনিটো তহঁতৰ নালাগে, চাৰ্জহে নাই চাগে। মা, তুমিনো অকল এইবোৰ কি মোবাইল কৰি থাকা? মোৰ আৰু ভোক চোক নাই নে কিনো? জ্বৰ উঠিলেও মোবাইল, মূৰ বিষ হ'লেও মোবাইল, পেট বিষ হ'লেও মোবাইল। এনেকৈ হ'লে আৰু কি হ'ব? অঁ, এতিয়া ক'লে বেয়া পাবি ৰ। মাৰৰ ঘৰতে যিমান মোবাইল টিপ, যিমান শুৱ, খাৱ, খাই ল। শহুৰে ঘৰত এনেকৈ পেট পেনাই মোবাইল পিটি থাকিলে একে দিনাই তোক খেদি ইয়াত থৈ যাবহি, বুজিলি? তাৰপিছত মোৰ ঘৰলৈ নাহিবি তই উলটি। এই মা, তুমি মনে মনে থাকা দেই। অকল কিবা এটা হ'লে মানে গৈ পেলাই একেবাৰে শহুৰৰ ঘৰখন ফুৰাই থৈ আহাগৈ। কাৰণটো কি বাৰু তুমি মোক কোৱাচোন? হ'ব, এতিয়া মই এইবোৰ কথা ক'লে বেয়া পাবিহে। ৰ, ভাতকেইটা বাঢ়ি দিছোঁ, খাই ল'বি। অঁ মা, এইবোৰ যে কিবাকিবি মাত শুনিছোঁ, এই সুৰংগটো খন্দা আৰম্ভ কৰিয়ে দিলে নি বাৰু? তই গছত গৰু উঠা কথাবোৰ নকবি দেই আই মোক। এইবাৰো সেই আগৰবাৰ নিচিনাকৈ মানুহক টুপিটো পিন্ধাবলৈ আহিলে আৰু। ইমানো আমি এতিয়া অকৰা হৈ থকা নাই, বুজিলি? এইবোৰ আৰু পুৰণা হ'ল, এইবিলাক টোপ, এইবিলাক বৰশী টোপ পুৰণা হ'ল আৰু। তই মোক এইবোৰ আচৰিত কথাবোৰ কৈ নাথাকিবি। ভাতগাল বাঢ়ি দিছোঁ, খাই লৈ পেলাই আকৌ তোৰ মোবাইলডাল টিপিব হ'বই নহয়। আমিতো সুৰংগলৈ যাবলৈ প্লেনিংটো কৰিলোৱেই। দুদিনমানৰ পিছত গাড়ী এখনো বুক কৰিম বুলি ভাবিছোঁ। কাপোৰ চাপোৰ ধুনীয়াকৈ কিনি মেলি থৈ দিব লাগিব বুজিছা। আমাৰ একদম ধুনীয়াকৈ এক পাক ঘূৰি আহিবগৈ লাগিব আৰু লগৰকেইজনীয়ে সৈতে। চা, তই মোৰ মূৰটো নাখাবি দেই আই। তই এডোখৰ পৰা যাচোন। মূৰততো একো মাল বোলা বস্তুটো নায়েই। পঢ়ি শুনি এইবোৰকে শিকিছ আৰু। ক'ৰবালৈ যাম, কাপোৰ কিনিম, মোবাইল টিপিম, ফটো মাৰিম, উদ্ডাল বেকুটা কৰি এইবোৰে জানো আৰু কি জানো? মোৰ মুখৰ আগৰ পৰা তই যা। ডাইনিঙত মই ভাত বাঢ়ি দিম, খাবি আৰু তাৰপিছত মোবাইল টিপিবি, পেটডাল পেলাই ল'বি বিছনাখনত। কাৰোতো কাম বন নাই, সেইবোৰকে প্লেন বনাই থাকিবি হালটো ফালটো। মোৰ চকুৰ আগৰ পৰা এতিয়াই যা তই। হ'ব মা, তুমিনো কি জানা? এইবোৰ কথা একোৱেই নাজানা। তুমি সেইকাৰণে একো মাত চাত নামাতিবা, আমি যি কৰোঁ কৰিম। তুমি অকল মই কিবা এটা কৰিলে অকল বেয়াটোৱে দেখা। হ'ব দিয়া, ভাত বাঢ়ি দিয়া, মই খাওঁগৈ। অঁ বা, মই কি কথা পাতি আছোঁ তহঁতি শুনিহে আছোঁ। গাড়ী ভাড়া কৰিব নালাগে বুজিছ। যিহে বানপানী, ধুনীয়াকৈ পৰি দিবি, উটি গৈ পাই যাবিগৈ সুৰংগ। তই মোক চব টাইমতে মাথাটো খাই নাথাকিবি। তাৰ চুলি দেখিছ নাই? একেদিনাই তোৰ চুলি কটোৱাই দিব পাৰোঁ মই, চাওঁ নি তই? কিবা এটা চিৰিয়াছ কথা পাতি আছোঁ, ই আকৌ ওপৰতে আহি মাতডাল মাতিবহি সদায়। এইলা, তই বৰ পেকপেকাই নাথাকিবি। তোকো মই চাই আছোঁ অকল পাবজি, ফ্ৰী ফায়াৰ। তোক মই তহঁতি দুটাই মোৰ মূৰটো খাবলৈ আহিলি আৰু। এজনীয়াকে সুৰংগ চাবলৈ যায় আৰু এইটো একে মাজতে আহি টেপেক মাতডাল মাতিবহি। তোক এতিয়াই মোৰ মুখৰ আগৰ পৰা দুইটা আঁতৰি যা, নহ'লে দুইটাকে মই মূৰটো যুঁজাই ইয়াৰ পৰা বাঢ়ি কৰি দিম। যা, ডাইনিঙত বহগে, ভাত এগাল বাঢ়ি দিম, একাহি দুইটাই খাই পেলাই পৰি থাকিবি বিছনাখনতে। জহনিত যোৱাও পা। হ'ব, মই যাওঁ পাই, ভাতগালে খাওঁগৈ আৰু। যা, এতিয়া আঁতৰ হ মোৰ চকুৰ আগৰ পৰা, জহনিত যোৱা চব। এই দুটাই মোৰ মূৰটো খাব আৰু। শান্তিয়ে মোক ভাত এসাঁজ নোখোৱাই জহনিত যোৱাকেইটা।
শান্তি নাইকিয়া হৈছে মোৰ জীৱনটো।